Hello to all my dear students. This is Bernal Academy. আজি এই ভিডিওটো জোতে ক্লাস 2ৰ হাউকি পখী এই লেসনটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে যে পঢ়া আৰু লিখা। এইখিনি তোমালোকক পঢ়িবলৈ দিছে প্ৰথমতে, তাৰ পিছত লিখিবলৈ দিছে। সাধ্য, অসাধ্য, প্ৰশ্ন, দৃশ্য, উৎফুল্ল। 2 নম্বৰ সাহসী পক্ষী পাঠটোৰ দৰে ঘটনা বা কাহিনী তোমালোকে জানা যদি কোৱা। সাহসী পক্ষী পাঠটো পঢ়িবা আৰু এই পাঠটোৰ নিচিনা যদি কিবা ঘটনা বা কাহিনী তোমালোকক জনা আছে, সেই কাহিনী বা ঘটনা তোমালোকক ক'বলৈ দিছে, তোমালোকে ক'বা। 3 নম্বৰত দিছে তলত দিয়া যুক্তাক্ষৰ কেইটিৰে 3টাকৈ শব্দ লিখা। এই যুক্তাক্ষৰ কেইটিৰে 3টাকৈ শব্দ লিখিবলৈ দিছে। সত্যস্ত, অষ্টম, দুষ্ট, কষ্ট, সত্যস্ত, মধ্যস্থ, গৃহস্থ, মুখস্থ, শস্যস্ব, স্বয়ং, স্বৰ, স্বনিৰ্ভৰ, দৈদাধ্য, বুদ্ধ, বৃদ্ধ, ৰুদ্ধ। এতিয়া 4 নম্বৰত দিছে যে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰত পক্ষীহঁতৰ গাঁওখন কোনখন নৈৰ পাৰত? উত্তৰত হ'ব পক্ষীহঁতৰ গাঁওখন দিচাং নৈৰ পাৰত। কি নদীৰ পাৰত? দিচাং নৈৰ পাৰত। খ নম্বৰত দিছে মাকে পক্ষীহঁতক কি বুলি হুমকি দিছিল? উত্তৰত হ'ব মাকে পক্ষীহঁতক তোমালোকে পানীৰ লগত আৰু কিমান খেলা, অসুখ হ'লেহে মজাটো পাবা, এই বুলি হুমকি দিছিল। গ নম্বৰত দিছে পক্ষীৰ ভায়েকৰ নাম কি আছিল? উত্তৰত হ'ব পক্ষীৰ ভায়েকৰ নাম নিতুল আছিল। খ নম্বৰত দিছে বাঢ়নী পানীৰ সোঁতত কোন উটি গৈছিল? উত্তৰত হ'ব বাঢ়নী পানীৰ সোঁতত দীপকৰ ভায়েক ৰূপক উটি গৈছিল। খ নম্বৰ প্ৰশ্নটো আকৌ এনেদৰে হ'ব বাঢ়নী পানীৰ সোঁতত ৰূপক উটি গৈছিল, এনেকৈ উত্তৰটো লিখিব পাৰি। ঙ নম্বৰত কৈছে পক্ষীয়ে ৰূপকক কিহৰ সহায়ত উদ্ধাৰ কৰিছিল? উত্তৰত হ'ব পক্ষীয়ে ৰূপকক শকত-আৱত কল গছজোপা এডালেৰে উদ্ধাৰ কৰিছিল। প্ৰথম ছ নম্বৰত দিছে কেনেকৈ থাকিব লগা হ'লে নিতুলৰ ভাল নালাগে? উত্তৰত হ'ব ওখ ওখ চাংঘৰত থাকিব লগা হ'লে নিতুলৰ ভাল নালাগে। এতিয়া 5 নম্বৰত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। এই ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। দিছে শিক্ষক, শিক্ষয়িত্ৰী, মা, দেউতা, ছাত্ৰ, ছাত্ৰী, ভাই, ভনী, বাইদেউ, ভিনিহি, ল'ৰা, ছোৱালী, বন্ধু, বান্ধৱী, ৰজা, ৰাণী। 6 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। এই বাকচত দিয়া শব্দবোৰ দি এই খালী ঠাইকেইটা পূৰ কৰিবলৈ দিছে। ক নম্বৰত দিছে জৰ জৰকৈ বৰষুণ পৰিছে। খ নম্বৰত হ'ব বক বককৈ পানী উতলিছে। গ নম্বৰত হ'ব ঠক ঠককৈ মানুহজন কঁপিছে। খ নম্বৰত হ'ব কুল কুলকৈ নৈখন বৈ গৈছে। ঙ নম্বৰত হ'ব ভুক ভুককৈ কুকুৰটোৱে ভুকিছে। এতিয়া 6 নম্বৰত দিছে যে উদাহৰণত দেখুওৱাৰ দৰে খালী ঠাই পূৰ কৰা। উদাহৰণ দি দিছে এইটোৰ দৰে এই খালী ঠাইবোৰ পূৰ কৰিবলৈ দিছে। গ গছ, গৰম, গাধ, গৰু, পথ, পতন, পানী, পতাকা, নগৰ, নতুন, নাম, নাও। তাৰপিছত 7 নম্বৰত দিছে ছবিখন চোৱা আৰু ভাবা। এই ছবিখন চাই তোমালোকক ভাবিবলৈ দিছে। তাৰপিছত ছবিখন চাই কিবা সাধু ভাবি পাইছা যদি কোৱা। আৰু এই ছবিখন চাই তোমালোকৰ কিবা যদি সাধু মনত পৰিছে সেইটো তোমালোকক ক'বলৈ দিছে।